এগ মছলা কাৰীৰ বাবে মই লৈছোঁ অলপ কাটি লোৱা বিলাহী, বইলড এগ আৰু ফ্ৰাই কৰি লোৱা অলপ পিঁয়াজ। পিঁয়াজখিনি মই এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল গৰম কৰি তাত ডালচেনি, লং আৰু ইলাচি দি লৈছোঁ। ইয়াত অলপ আদা নহৰু পেষ্ট দিছোঁ। আদা নহৰু পেষ্টটো কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া ইয়াত কাটি লোৱা বিলাহীখিনি এড কৰি দিছোঁ। ইয়াত নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু হালধি দি অলপ সময় ভাজি লৈছোঁ। এতিয়া গেছটো একেবাৰে স্লো ফ্লেমত দি ইয়াত অলপ দৈ এড কৰিম। এতিয়া ইয়াত ফ্ৰাই কৰি লোৱা পিঁয়াজৰ পেষ্টটো দি দিছোঁ। এতিয়া ইয়াত কাটি লোৱা এগখিনি দি দিছোঁ। এনেদৰে অলপমান ফ্ৰাই কৰি তাৰপিছত পানী দি ভালদৰে উতলাব লাগিব। এতিয়া ইয়াত অলপ পানী দি দিছোঁ মই আৰু উতলিবলৈ দিছোঁ। আপোনালোকে যিমানটো গ্ৰেভি বিচাৰে সেই অনুপাতে পানী দি ল'লেই হ'ল। এয়া হৈ গ'ল মোৰ এগ মছলা কাৰী। Thank you for watching my video.